তো আজি অনুশীলনী আমি 60 কৰিম। ইয়াৰ আগত এটা ধৰ্ম পঢ়োৱা আছিল আগৰ ভিডিঅ'টোত। সেই ধৰ্মটোৰ ওপৰত ভিত্তি কৰি কেইটামান প্ৰব্লেম সলভ কৰিম। তো আগৰ ভিডিঅ'টো যদি চোৱা নাই এবাৰ চাই ল'বা। সেই ধৰ্মটো জানিলেহে এই অংককেইটা বুজি পাবা। গতিকে ইয়াত যিটো আমাৰ এক নম্বৰ প্ৰশ্ন দিয়া আছে, এটা বহিকোণ দিয়া আছে 48 ডিগ্ৰী। তো বহিকোণ কি হয় সেইটো মই কৈছোঁ আগৰ ভিডিঅ'টোত। তো এটা 48 কোণ দিয়া আছে, এতিয়া উলিয়াব লাগে এক্স কি হ'ব। ইয়াত বিপৰীত কোণ দুটা হ'ব, এইটো এটা আৰু এইটো এটা। তো ইয়াৰ এক্স দিয়া আছে এটাৰ মান আৰু এটা 3x দিয়া আছে। তো এতিয়া আমি এইকেইটা উলিয়াব লাগে। তো যিটো আগৰ ধৰ্ম আছিল সেই ধৰ্মটোৰ মতে কি আছিলে যে বহিকোণ এটাৰ যিমান মান হ'ব সেই মানটো তাৰ বিপৰীত কোণ দুটাৰ যোগফলৰ সমান হ'ব। গতিকে 48ৰ বহিকোণটোৰ বিপৰীত মান দুটা হ'ব x আৰু 3x। গতিকে x + 3x = হ'ব আমাৰ 48 ডিগ্ৰী। তো x + 3x হ'ব 4x। তো 48 ডিগ্ৰী এতেকে x = 48 / 4। গতিকে এনসাৰ আহিব আমাৰ 12। গতিকে x হ'ল 12। যদি x 12 হয় তেতিয়া 3x টো উলিয়াব লাগিব, কাৰণ এইটো কোণটো উলিয়াব লাগিব। এতেকে 3x হ'ল আমাৰ 3 × 12, গতিকে 34। তো এইটো কোণ আহিব আমাৰ 12 ডিগ্ৰী, এইটো কোণ আহিব আমাৰ 36 ডিগ্ৰী। তাৰপিছত দ্বিতীয় কুৱেশ্যনটো কৰোঁ। দ্বিতীয় চিত্ৰটো যিটো দিয়া হৈ আছে সেই চিত্ৰটো হ'ল আমাৰ, প্ৰথমে চিত্ৰটো আকো। তো চিত্ৰটো আমাৰ এনেকুৱা ধৰণৰ দিয়া আছে। তো ইয়াত দিয়া আছে x, এইটো হ'ল আমাৰ 130 ডিগ্ৰী। তাৰপিছত এইটো হ'ল আমাৰ 20 ডিগ্ৰী আৰু এইটো হ'ল আমাৰ 40 ডিগ্ৰী। ইয়াত আমি প্ৰথমে কেইটামান বস্তু চিত্ৰটোতে বনাই ল'ম। তো চাওঁ, তো আমি এটা কথা কি জানো যে এটা ত্ৰিভুজৰ মুঠ কোণ তিনিটা থাকে আৰু সেই গোটেই তিনিটা কোণৰ মান কিমান হয় 180 ডিগ্ৰী। তো যদি আমি এটা ত্ৰিভুজ এইটো ধৰোঁ, এইটো এটা ত্ৰিভুজ ধৰোঁ, তো ইয়াৰ মুঠ কোণৰ মান কিমান হ'ব লাগিব 180 ডিগ্ৰী। গতিকে ইয়াত এটা কোণ, এইটো এটা কোণ আৰু এইটো এটা কোণ। তো এই তিনিটা কোণ মিলাই 180 ডিগ্ৰী হ'ব লাগিব। কিন্তু এইটো দিয়া আছে 40, এইটো দিয়া আছে 20। তো এইটোতো ৰৈ গ'ল। তো 40 20 কিমান হ'ব 60। তো 180 পৰা যেতিয়া 60 বিয়োগ হ'ব তো এইখিনি হ'ব আমাৰ বাবে 120 ডিগ্ৰী। তো এই কোণটো হ'ব আমাৰ বাবে 120 ডিগ্ৰী। যদিহে এই কোণটো 120 ডিগ্ৰী হয় তো এইখিনি কিমান হ'ব আমাৰ বাবে 60 ডিগ্ৰী। কিয়নো এই গোটেই কোণটো এটা সৰল কোণ হয়। তো সৰল কোণৰ মুঠ মান সদায় 180 ডিগ্ৰী হয়। তো আকৌ এবাৰ কৈছোঁ, যদিহে আমি এই কোণটো ধৰোঁ, এই ত্ৰিভুজটো ধৰোঁ, এই ত্ৰিভুজটোত তিনিটা কোণ আছে, এইটো এটা, এইটো এটা, এইটো এটা। তো এইটোৱে আমাক প্ৰথমে দিয়া নাছিলে। যিহেতু এটা ত্ৰিভুজৰ তিনিটা কোণৰ মান সদায় 180 ডিগ্ৰী হয় যোগ কৰিলে। যিহেতু এইটো 40 দিয়া আছে, এইটো 20, গতিকে 40 + 20 60 ডিগ্ৰী। তো 180ৰ পৰা যেতিয়া 60 যাব তেতিয়া আমাৰ হাতত হ'ব 120 আৰু সেই 3 নম্বৰ কোণটো হ'ব এইটো 120। তো এইখিনি যদি 120 হয় তো এইখিনি হ'ব আমাৰ বাবে 60 ডিগ্ৰী, কিয়নো এই গোটেই কোণটো এটা সৰল কোণ হয়। এতিয়া আমি কি পালোঁ, এইটো হ'ল আমাৰ বহিকোণ 130। তো ইয়াৰ বিপৰীত কোণ দুটা পালোঁ x আৰু 60 ডিগ্ৰী। তো এতিয়া আমি ধৰ্ম 1ৰ পৰা এইটো উলিয়াবলৈ ট্ৰাই কৰিম। তো ধৰ্ম 1ৰ মতে 130 ডিগ্ৰী সমান x + 60 ডিগ্ৰী। গতিকে আমাৰ এনসাৰ হ'ব 130 ডিগ্ৰী - 60 ডিগ্ৰী = x। গতিকে x হ'ব আমাৰ হাতত 70 ডিগ্ৰী আহিব। গতিকে এইখিনি আমাৰ হ'ব 70 ডিগ্ৰী। তেতিয়া আমি 3 নম্বৰটো কৰিম। 3 নম্বৰ যিটো চিত্ৰ দিয়া আছে, চিত্ৰটো এনেকুৱা ধৰণৰ দিয়া আছে। তো এইটো দিয়া আছে আমাক y ইমান, এইখিনি দিয়া আছে 65 ডিগ্ৰী আৰু এইখিনি দিয়া আছে 110। এইখিনি হ'ব আমাৰ 45 ডিগ্ৰী আৰু এইখিনি হ'ব x। এইটো উলিয়াব লাগে। এতিয়া যদি আমি চিত্ৰটোলৈ চাওঁ তো y মানটো আমিতো উলিয়াব পাৰিম সৰল কোণৰ পৰা, কাৰণ আমি জানো যে y + 110 = 180 ডিগ্ৰী। তো y = 180 ডিগ্ৰী - 110 = 70 ডিগ্ৰী। গতিকে y আহিব আমাৰ বাবে 70 ডিগ্ৰী। তো এতিয়া আমি চিত্ৰটোৰ পৰা আৰু এটা কথা জানো, যদি এইখিনিও এনেকৈ যদি আমি গোটেই কোণটো সম্পূৰ্ণ কৰি দিওঁ তো এইখিনি আৰু এইখিনি যোগফল কিমান আহিব লাগিব 180 ডিগ্ৰী। কিন্তু আমাক এইখিনি দিয়া আছে 65। গতিকে 180ৰ পৰা যেতিয়া আমি 65 মাইনাছ কৰিম তো আমাৰ এইটো এনসাৰ আহিব 115। তো এইখিনি হ'ব আমাৰ বাবে 115। তো এতিয়া যদি এইটো চোৱা, এইটো এটা কি হৈ গ'ল চতুৰ্ভুজ হৈ গ'ল।
এইটো গোটেইটো এটা চতুৰ্ভুজ হৈ গ'ল আৰু আমি জানো যে চতুৰ্ভুজ এটাৰ মুঠ কোণৰ যোগফল সদায় 360 হয় গতিকে তিনিটা কোণ দিয়া আছে এটা দিয়া নাই তো সেইটোতো আমি উলিয়াব পাৰিম এতেকে আমি জানো যে 45 ডিগ্ৰী প্লাস 110 ডিগ্ৰী 115 ডিগ্ৰী প্লাস x ইকুয়াল টু 360 ডিগ্ৰী গতিকে গোটেইখিনি যদি আমি যোগ কৰোঁ পাছে পাছে 10 শূন্য গতিকে শূন্য আহিল 1 উকলিলে 4 একে 5 5 একে 6 6 7 আৰু ইয়াত বাকি ৰল 270 প্লাস x 360 ডিগ্ৰী তো 280 আহিব 5 5 10 শূন্য উকলিলে 1 270 আহিব এটো 270 ডিগ্ৰী প্লাস x ইকুয়াল টু 360 ডিগ্ৰী তো এটাকে x ইকুয়াল টু 360 ডিগ্ৰী মাইনাস 270 ডিগ্ৰী ইকুয়াল টু আমাৰ এনসাৰ আহিব 90 ডিগ্ৰী একচুয়ালি এই কোৱেশ্চনটোৰ এনসাৰ ভুলকে দিয়া আছে এনসাৰ 80 ডিগ্ৰী দিয়া আছে গতিকে এটো 80 ডিগ্ৰী নাহিব 90 ডিগ্ৰী আহিব তো মই 80 ডিগ্ৰী উলিয়াব যাই মই এটো নিয়মত কৰিছিলো এনে বেলেগ এটা নিয়মটো কৰিব পৰা যায় তো হেতু নিয়মত কৰোতে ফাৰ্স্ট মোৰ 90 ডিগ্ৰী আহি আছিল তো মই ভাবিছিলো মোৰ কৰা ভুল হৈছিল সেইভাবে এটো নিয়মত কৰিছিলো 80 উলাই বেলে কিন্তু এটো নিয়মটো 90 ওলাইছে তাৰ মানে কোৱেশ্চনটো ভুলকে দিয়া আছে নহলে এনসাৰটো ভুলকে দিয়া আছে